সমৰিয়াৰ নেওলদুৱাত ঘৰে ঘৰে কোভিড ভেকচিন প্ৰদান অভিযান। কৰোনা মহামাৰীয়ে সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা সময়তে সমগ্ৰ বিশ্বৰ লগতে অসমতো চলি আছে কৰোনা ভেকচিন প্ৰদান কাৰ্যসূচী। বিভিন্ন কেন্দ্ৰসমূহত ভেকচিন দিয়াৰ পিছতো বাদ পৰি থকা লোকক ভেকচিন প্ৰদান কৰিবলৈ চৰকাৰে ঘৰে ঘৰে ভেকচিন প্ৰদান কাৰ্যসূচী চলাই আছে। সেই কাৰ্যসূচী অংশ হিচাপে বৃহস্পতিবাৰে কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সমৰিয়া এলেকাৰ নেউলদুৱা আৰু হাউলিটাৰী গাঁৱত ঘৰে ঘৰে গৈ কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী চলোৱা পৰিলক্ষিত হয়। নেউলদুৱা আৰু হাউলিটাৰী গাঁৱৰ প্ৰথম পালিৰ ভেকচিনৰ পৰা বাদ পৰা 12 গৰাকী পুৰুষ মহিলাক আজি কোভিড ভেকচিন প্ৰদান কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 31 অসম।